নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো হৈছে আমাৰ চেনেলৰ প্ৰথমটো ভ্লগ আৰু ভ্লগটো আৰম্ভ কৰিছোঁ আমি ৰাতিপুৱা 5 বজাৰ পৰা। পূৰব উঠা বাবা, পূৰবক বহুত ৰাতিপুৱাতেই উঠাই দিয়া হ'ল। ৰাতিপুৱা শুই উঠিয়ে সি চাইকেল চলাবলৈ ভাল পায়, সেয়ে তাক অলপ উলিয়াই নিলোঁ। আৰু চাওকচোন, লগত কুটু আৰু ঢুকলুও ওলাইছে। ক'ৰবালৈ গ'লেই সিহঁতে আমাৰ সৈতে যাবই যাব। एक बार हाय बोल को, एक बार ये हाय बोल को एक बार। আমাৰ পূৰবে মুকুল শ্ৰেণীত পঢ়ি আছে, গাঁৱৰ ওচৰৰে শংকৰদেৱ শিশু নিকেতন এখনত। বুম 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 বাম বাম বাম। চোতাল আৰু মজিয়া খুন্দা স্বভাৱটোৱে ইহঁতৰ বেয়া, আৰু ইয়াত আহিও তাকে আৰম্ভ কৰি দিলে। বুজিয়ে নাপাওঁ ইহঁতে মজিয়া কিয় খান্দে। পূৰবে মজিয়াখন ঠিক কৰাত লাগি গৈছে। আৰু চাওক না, ইমান বেয়াকৈ খান্দিছে। ময়ো অলপ ঠিক কৰি দিলোঁ। এইবিলাক কৰোঁতে কৰোঁতে 1 ঘণ্টা এটা গুচিয়ে গ'ল। এতিয়া ঘৰলৈ বুলি আহিলোঁ। 7:30 বজাৰ পৰা ইয়াৰ স্কুলো আছে। বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই গছপুলিটো ৰুইছিলোঁ, বকুলৰ পুলি। আমি ফুৰিবলৈ যোৱা সময়খিনিতে জুৰিয়ে কচুৰ কোমল ঠুৰি ছিঙিলে। তাই আজি কচুৰ তৰকাৰী বনাব। ৰেচিপিটো দেখুৱাই আছোঁ। এতিয়া পূৰবৰ স্কুল টাইম। পূৰব ৰেডি? ৰেডি ফৰ স্কুল। আগত আহা। এয়া আমি আহি গ'লোঁ পূৰবৰ স্কুল। স্কুলখন আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়। পূৰবক স্কুলত থৈ অহাৰ পিছত আমি দুয়ো
নদীলৈ গ'লোঁ। জুৰিয়ে নদীত কাপোৰ ধুবলৈ ভাল পায়। কাপোৰবিলাক ধোৱাৰ পিছত বহুত গধুৰ হয়, তাই দাঙিব নোৱাৰা হয়। সেইকাৰণে মই তাইক সহায় কৰিবলৈ আহোঁ। আজিকালি এনে এটা ঠাই নাই য'ত প্লাষ্টিক নাই। এই নদীখনতো এতিয়া যেনি তেনি প্লাষ্টিক উটি ফুৰে। ৰাইজ অলপ সাৱধান হ'বচোন, প্লাষ্টিকবোৰ য'তে ত'তে নেপেলাব। পুৱা ৮ বজাৰ পিছত মই আমাৰ দোকানত বহোঁ। বৰ্তমান দোকানখনেই আমাৰ জীৱিকা। এতিয়া জুৰিৰ এটা ৰেচিপি চাওঁ আহক, কচুৰ তৰকাৰী। প্ৰথমতে তাই কেৰাহীখন তপতাই লৈছে। তাৰপিছত মিঠাতেলত পাঁচফোৰণ মছলা ফুৰাই লৈছে। এতিয়া জলকীয়া ৪-৫টা, আদা আৰু নহৰুৰ বটা আৰু পিঁয়াজ ৰঙচুৱাকৈ ভাজি লৈছে। অলপ হালধিৰ গুড়ি দিছে। তাৰ পাছত কাটি থোৱা কচুৰ কোমল ঠুৰিখিনি কেৰাহীখনত দিছে আৰু লগতে নিজৰ ৰুচি অনুযায়ী নিমখ। অলপ পানী দি ভালদৰে লৰাইছে আৰু মাত্ৰ 15 মিনিটতে চব্জিখিনি হৈ গ'ল। বনৰীয়া কচুৰ তৰকাৰী খুবেই পুষ্টিকাৰক। এই ধৰণৰ কচুৰ তৰকাৰীত আইৰণ আৰু কেলছিয়াম ভৰপূৰ মাত্ৰাত পোৱা যায়। মই চাহ খাই ভাল পাওঁ। এতিয়া বহুত গৰম, তথাপিও মই চাহ খাইছোঁ। এইবোৰ জুৰিয়ে বনোৱা আচাৰ। ডাঙৰটো আমৰ আৰু সৰু দুটা ভোট জলকীয়াৰ।
এইবাৰ আপোনালোকক এটা বস্তু দেখুৱাও আহক। এইবিলাক হৈছে জুৰিৰ ভোট জলকীয়াৰ খেতি। আপোনালোকে এইবিধ জলকীয়া কেতিয়াবা খাইছেনে? আমাৰ ফালে এই জলকীয়াবিধৰ নাম টুপৰি জ্বালা। আৰু এইবোৰ হ'ল সূৰুযমুখী জলকীয়া। এইবিধ জলকীয়া আপোনালোকৰ ফালে পোৱা যায়নে? এইবিধ জলকীয়াৰ ৰংটো হৈছে পাতল সেউজীয়া। আমাৰ ফালে এইবিধ জলকীয়াক বগা ফিৰিঙি জ্বালা বুলি কয়।